হেল্ল' বন্ধুসকল, আজি আমি এটা বেলেগ টপিকৰ ওপৰত আলোচনা কৰিবলৈ ওলাইছোঁ। টিচাৰ ডে মানে শিক্ষক দিৱসৰ দিনাখন এই কাৰ্ডখন ছাত্ৰ ছাত্ৰীসকলক স্কুলৰ পৰা কিয় প্ৰদান কৰা হয়, এই বিষয়ে জানিবলৈ চাওক ভিডিঅ'টো আৰম্ভ কৰোঁ। যিসকল শিক্ষকে বিনা বেতনে স্কুলত শিক্ষাদান প্ৰক্ৰিয়া আগবঢ়াই আহিছে, সেইসকল শিক্ষক শিক্ষয়িত্ৰীক এই 10 টকাকৈ পোৱা টকাৰে চৰকাৰে শিক্ষকসকলক উচৰ্গা দিয়ে, মানে সন্মান আগবঢ়ায়। মই ভিডিঅ'টি বনোৱাৰ উদ্দেশ্য হ'ল বহু সংখ্যক অভিভাৱকে এই বিষয়ে যিহেতু একো নেজানে, সেইবাবে এই ভিডিঅ'টো বনোৱা হৈছে। দিনেশ আছাম চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো টিপিব। আগলৈ বহুত ভাল ভিডিঅ' দিবলৈ প্ৰেৰণা পাম। জয় হিন্দ।